পবিত্ৰ ভাদমা উপলক্ষে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে মহেখোচা নামঘৰত। অসমীয়া জাতীয় জীৱনৰ অতিকে পবিত্ৰ ভাদমা আৰম্ভ হৈছে। সমগ্ৰ ভাদমাহত ৰাজ্যৰ প্ৰতিটো নামঘৰ, প্ৰতিখন সত্ৰৰ বায়নৰ খোলৰ চাপৰ, গায়নৰ গীতৰ ৰাগ, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ প্ৰতিটো নামঘৰ। সমন্ত্ৰলকৈ নগাঁও জিলা মহেখোচা নামঘৰত উলহ মালহেৰে উদযাপন কৰিছে। পবিত্ৰ ভাদমা ভকত বৈষ্ণৱ আই মাতৃয়ে হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তুলিছে। জাতীয় সাজপাৰ পৰিধান কৰিছে বৰ নামঘৰত দেখা গৈছে। বিগত বছৰবোৰৰ দৰে এই বছৰো ভাদমাহত নাম কীৰ্তনেৰে আদৰ দেখা গৈছে। আমাৰ এই মহেখোচা নামঘৰত আমি এই পবিত্ৰ ভাদ মাহটিত আমাৰ বাপসকল আইসকল সকলোৱে মিলি অতি উল্লাস মালহেৰে আমি এই ভাদমহীয়া গুৰুজনাৰ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ। আমাৰ ৰাতিপুৱা পুৱা প্ৰসংগ হয় আৰু দুপৰীয়া আমাৰ ভাগৱত পাঠ হয় আৰু আইসকলৰ দ্বাৰা আমাৰ দিহানাম আয়োজন কৰা হয়। গতিকে আমি সকলো আমাৰ কণ কণ শিশুলৈকে বাদ্যযন্ত্ৰৰ পৰা বহুত ধুনীয়াকৈ আমাৰ নাম কীৰ্তন চলাই নিয়ে আৰু আমি যেনেকৈ চলাইছোঁ তেনেধৰণে আমাৰ সকলো ৰাইজে, সকলো গাঁৱৰ ৰাইজে সকলো নামঘৰত এনেদৰে চলাই থাকক আৰু এনেদৰে গুৰুজনাৰ নাম কীৰ্তন চলাই থাকিবৰ কাৰণে সকলোৱে ঈশ্বৰৰ ওচৰত শৰণাপন্ন হওক আৰু বিশ্ববাসীলৈও আমি এনেদৰে এই নাম কীৰ্তন চলি থাকিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। তেখেতসকলেও যাতে আমাৰ এই গুৰুজনাৰ গৃহত যেনেকৈ আমাৰ নাম কীৰ্তন চলি আছে তেনেধৰণে চলি থাকিবলৈ আমি আমাৰ ফালৰ পৰা আহ্বান কৰিছোঁ। আমি গুৰুজন নমস্কাৰ। আজি আপোনালোকে আমাৰ এই মহেখোচা নামঘৰত আহি আমাৰ এই নামঘৰৰ বিষয়ে ৰাইজৰ আগত উপস্থাপন কৰিবৰ বাবে অহাৰ বাবে আমি আপোনালোকক প্ৰথমে ধন্যবাদ জনাইছোঁ। এই ভাদ মাহটো আমাৰ অতি পবিত্ৰ মাহ। আমাৰ এই নামঘৰৰ সমূহ ৰাইজে অতি উলহ মালহেৰে ভাদৰ সংক্ৰান্তিৰ দিনাৰ পৰা গোটেই মাহটো তিনি প্ৰসংগৰে পুৱা আমাৰ প্ৰসংগ হয়, দুপৰীয়া আকৌ আইসকলৰ এনে নাম প্ৰসংগ হয়, আকৌ সন্ধিয়া পুৰুষসকলৰ হয়। এইদৰে আমি তিনি প্ৰসংগৰে গোটেই ভাদ মাহটো পালন কৰোঁ। ইয়াৰ লগতে আমাৰ শংকৰদেৱৰ তিথি, মাধৱ গুৰুজনাৰ তিথি, জন্মাষ্টমী, এই তিনিটা তিথিটো আমি ল'ৰা ছোৱালীসমূহ গাঁৱৰ সমূহ ৰাইজ লগ লাগি অতি আনন্দমুখৰ পৰিৱেশে পুৱা ঠিক 5 বজাৰ পৰা আমি আকৌ সন্ধিয়ালৈকে আমাৰ এই উৎসৱ কিন্তু পালন কৰা হয়। ইয়াত বিভিন্ন ধৰণৰ আনন্দ কৰা হয়, নাম কীৰ্তন হয়, লগতে খোৱা বোৱাও ব্যৱস্থা কৰা হয়। এইদৰে আমি ভাদ মাহটো প্ৰতি বছৰে পালন কৰোঁ আৰু এইবাৰো আমি এনেকৈ পালন কৰি আহিছোঁ। আশা কৰিছোঁ আগলৈকো ঠিক এনেকৈ পালন কৰিম। লগতে আমাৰ এই উৎসৱটিৰ দ্বাৰা আমাৰ এটা উপকৃত হৈছে আমাৰ গাঁৱৰ কণ কণ ল'ৰাখিনি, বিশেষকৈ তেওঁলোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰত পাৰ্গত হৈছে। আমি তেওঁলোকক শিক্ষা দীক্ষা দি কিছু পৰিমাণে আগুৱাই লৈ গৈছোঁ। এতিয়া আমাৰ জ্যেষ্ঠসকল নহ'লেও এনেকুৱা এটা বৃহৎ অনুষ্ঠান তেওঁলোকে চলাই নিব পাৰিব বুলি আমি আশা কৰিছোঁ। আপোনালোকে দেখা পাইছে আৰু আশীৰ্বাদ কৰিছোঁ তেওঁলোকে যেন আগলৈ আমাতকৈ সুন্দৰভাৱে এই অনুষ্ঠানটি পালন কৰি এই মহেখোচা নামঘৰৰ নামটি যেন অসমৰ ভিতৰতে জাউতি যুগীয়া কৰে, তাৰ বাবে আমি আশা কৰিলোঁ। বটদ্ৰৱাৰ পৰা মেহদি জামানৰ ৰিপৰ্ট, নিউজ 24 অসম।